হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰিয়াৰ মাক অভিহঁতৰ ঘৰলৈ আহিছিল আৰু অভিৰ মাকক আপোনালোকে অতি সোনকালে ৰিয়াৰ ওপৰত দিয়া কেছটো উঠাই লওক, নহ'লে কথা বেয়া হ'ব বুলি কৈছিল। আৰু তেতিয়া অভিৰ মাকে আমি এই কেছটো উঠাই ল'ব নোৱাৰোঁ, লাগিলে আপুনি যি কৰে কৰি থাকক বুলি কৈছিল। আৰু সেইটো সময়তে অভিৰ দেউতাক আহি ওলাইছিলহি আৰু ৰিয়াৰ মাকক অপমান কৰি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যাওক বুলি কৈছিল। আৰু যোৱাৰ সময়ত ৰিয়াৰ মাকে মোৰ এই অপমানৰ প্ৰতিশোধ মই লৈহে এৰিম বুলি কৈ গৈছিল। আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিল অৰ্ণৱ আৰু দেৱযানী থকা ঘৰলৈ বৰমাকৰ লগত থকা ল'ৰাজন আহি পাইছিলহি আৰু সেই ল'ৰাজনে দেৱযানীৰ লগত কথা পাতিছিল আৰু কথা পাতি বৰমাকৰ ৰিক্সাখন অৰ্ণৱে চলাইছে বুলি গম পাই সেইখন ৰিক্সাটো মই চলোৱাৰ কথাহে আছিল সেই বুলি খঙত ওলাই কৈ পেলাই গুচি গৈছিল। এতিয়া বাৰু অৰ্ণৱৰ পৰা সেই ৰিক্সাখন বাৰু ভাড়াঘৰৰ সেই ল'ৰাজনে লৈ ল'ব নেকি, আৰু যদি লৈ লয় তেতিয়া বাৰু অৰ্ণৱে কি কৰিব? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ আহিবলগীয়া খণ্ডটিত। আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব অভিৰ মাকে দেউতাকক অভিক পইচা দিবলৈ মানা কৰিব, কিন্তু তাৰ পাছতো অভিৰ দেউতাকে অভিক এখন চেক দিব, কিন্তু অভিয়ে সেই চেকখন দেউতাকৰ সন্মুখতে ফালি পেলাব। আৰু অভিয়ে ৰিয়াৰ মাকলৈ ফোন কৰি মই ৰিয়াক একো হ'বলৈ নিদিওঁ, তাইক অতি সোনকালে মই জেলৰ পৰা উলিয়াই আনিমেই বুলি ক'ব। এতিয়া বাৰু অভিয়ে ৰিয়াক জেলৰ পৰা উলিয়াই আনিব পাৰিবনে বাৰু? এই সকলোখিনি আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত। ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেনেহ'লে আপোনালোক সকলোলৈকে এটা সৰু ৰিকুৱেষ্ট, যদিহে আপোনালোকে অসমীয়া ধাৰাবাহিকসমূহ চাই ভাল পায় আৰু প্ৰমোসমূহ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটোত প্ৰত্যেক দিনাখনে আপোনালোকে প্ৰমোসমূহ আগতীয়াকৈ পাই থাকিব, আৰু তাৰ বাবে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।